নলা সকলোৰে আগত যেতিয়া তই ৰচনাটো ভালকে ক'ব পৰা নাই তেতিয়া তোৰ প্ৰেষ্টিজ ডাউন হোৱা নাই এতিয়া মই মুৰ্গা হ'ব কৈছো এতিয়া তোৰ প্ৰেষ্টিজ ডাউন হয় না যা 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 কথা নাপাৰবি জলদি জলদি বাহিৰত যাই মুৰ্গা হৈ থাক ইমান খং কৰি আছে কিয় স্যাৰ অলপ ভালকৈ কওক না স্যাৰ আপোনাৰ ওচৰতেই তো থিয় হৈ আছো মই মুৰ্গা নবনাব স্যাৰ মোক প্লিজ তই মোৰ আৰু খং নুঠাবি কিন্তু জলদি জলদি গৈ মুৰ্গা হ নহলে কাণৰ তলত এনেকে এটা দিম না একেবাৰে বাহিৰত গৈ পৰিবি কিন্তু আজকে ভোলার 12টা বাজছে রে দেহি ভোলা আজকে কি কেরামতি দেখাইবার পারে দেহি ও আজকে স্যারের হাত থেকে কিভাবে করে বাঁচে স্যার মই মুর্গা হব নোৱাৰো স্যার আৰু মই মুর্গা হলে সেইদিনা স্কুলত কিবা নহয় কিবা এটা অঘটন হৈ যায় স্যার মানে যি স্যারে মোক মুর্গা বনায় সেই স্যাৰৰ কিবা নহয় কিবা এটা হৈ যায় স্যার তই মুৰ্গা হলে ছাৰৰ কি হয় ৰে কিয় আপুনি নাজানে স্যার না 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 কি কোৱা নহয় নাজানো তো হয় হয় স্যার আপুনি কেনেকৈ জানিব আপুনি নতুনকৈ আহিছে নহয় কোনো স্যার আপোনাক কিছু কোৱা নাই নেকি স্যার কথা বেছি নকৈ সোনকালে ক তোক যি টিচাৰে মুৰ্গা বনায় তাৰ কি হয় স্যার মন দি শুনিব কিন্তু যোৱা বছৰৰ ঘটনা পঢ়া হোৱা নাছিল মোৰ সেইকাৰণে এজন টিচাৰে মোক মুৰ্গা বনাইছিল মই মুৰ্গা হ'ব খোজা নাছিলো স্যার কিন্তু মোক স্যাৰে বাধ্য কৰাইছিল মুৰ্গা হ'বলৈ টিচাৰ মানে গুৰুজন আৰু গুৰুৰ কথা মানা আমাৰ কৰ্তব্য স্যাৰ সেইকাৰণে মই গুৰুৰ আদেশ অমান্য নকৰি যেতিয়াই মই মুৰ্গা হৈছো লগে লগে সেই টিচাৰজনৰ হাৰ্ট এটাক হৈ যায় লগে লগে স্যাৰজনক হস্পিটালত ভৰ্তি কৰোৱা হয় তাৰ পিছত একমাহ মান পিছত হস্পিটালৰ পৰা ৰিলিজ লৈ স্কুলত আহি ট্ৰান্সফাৰ লৈ বেলেগ স্কুলত গুচি গৈছে স্যাৰ সকলোই ওপৰৱালাৰ ইচ্ছা স্যাৰ কেতিয়া কাৰ লগত কি হৈ যায় কিছু কোৱা নাযায় স্যাৰ তাৰ পিছত গোটেই গাঁৱত এই খবৰটো বিয়পি পৰে যে ভোলাক মুৰ্গা বনোৱাৰ কাৰণে টিচাৰৰ হাৰ্ট এটাক হৈ গল তাৰ পিছত এইটো খবৰ স্যাৰ পেপাৰতো ওলাইছিল আপুনি বিচাৰি চাব স্যাৰ আৰে ভোলা আবাৰেন্নে কি কাহিনী আৰম্ভ কৰল ৰে কিন্তু মোৰ প্ৰশ্ন হল তোক মুৰ্গা বনোৱাৰ কাৰণে টিচাৰৰ কিয় হাৰ্ট এটাক হল হয় স্যাৰ হয় আপুনি একদম সঁচা কথা কৈছে স্যাৰ এই কথাটো মই সকলোকে কৈছো বুজাইছো স্যাৰ যে মোৰ মুৰ্গা হোৱাৰ লগত স্যাৰৰ হাৰ্ট এটাকৰ কি সম্পৰ্ক মই মুৰ্গা হলে টিচাৰৰ কিয় হাৰ্ট এটাক হ'ব স্যাৰ কিন্তু স্যাৰ কোনেও মোৰ কথা বিশ্বাস নকৰে স্যাৰ সকলোৱে কয় নহয় তোক মুৰ্গা বনোৱাৰ কাৰণেই টিচাৰৰ হাৰ্ট এটাক হৈছে তাৰ একমাহৰ পিছত স্যাৰ বেলেগ এজন স্যাৰেও মোক মুৰ্গা বনাইছিল আৰু মই মুৰ্গা হোৱাৰ লগে লগে ওই টিচাৰৰো হাৰ্ট এটাক হৈছিল স্যাৰ এই স্যাৰেও 1.5 মাহ মান হস্পিটালত থকাৰ পিছত ৰিলিজ লৈ আহিয়ে ইয়াৰ পৰা ট্ৰান্সফাৰ লৈ বেলেগ স্কুলত গুচি যায় স্যাৰ তাৰ পিছত স্যাৰ গাঁৱত সকলোৱে একেবাৰে 100% চিয়ৰ হৈ গল যে ভোলাক যি টিচাৰে মুৰ্গী বনাব তাৰ হাৰ্ট এটাক হ'বই টিচাৰেই মোক আৰু মুৰ্গী হ'বলৈ নিদিয়ে স্যাৰ 1 বছৰ হৈ গল কোনো টিচাৰেই মোৰ পৰা নহলেও মুৰ্গী হ'ব নকয় স্যাৰ মই বহুত আশা কৰি আছো স্যাৰ যে কোনো টিচাৰে মোক একবাৰ মুৰ্গী হ'ব কওক আৰু হেই মই এইটো প্ৰমাণ কৰি দিম যে মই মুৰ্গী হলে টিচাৰৰ হাৰ্ট এটাক নহয় ইয়াৰ স্যাৰ মই হেড স্যাৰক বহুতবাৰ মই ৰিকুৱেষ্ট কৰিছো যে মোক মুৰ্গী বনাই দেখাই দিয়ক যে মই মুৰ্গী হলে কোনো টিচাৰৰে হাৰ্ট এটাক নহয় কিন্তু স্যাৰ কোনো টিচাৰেই সেইটো কৰা নাই সকলো টিচাৰেই ভয় খায় যে যদি কিবা হৈ যায় কিন্তু স্যাৰ আজি মই বহুত আনন্দিত যে ঠিক 1 বছৰ পিছত মই মুৰ্গী হোৱাৰ এটা চান্স পাইছো তথাপি আপোনাৰ কাৰণে স্যাৰ আজি মই মুৰ্গী হৈ এইটো প্ৰমাণ কৰি দিম যে মোৰ কাৰণে কোনো টিচাৰৰে হাৰ্ট এটাক হোৱা নাছিল আজি মুৰ্গী হোৱাৰ পিছত দেখিম যে আপোনাৰ হাৰ্ট এটাক হয় নেকি স্যাৰ প্ৰমাণ হৈ যাব যে মোৰ কাৰণে কোনো টিচাৰ হাৰ্ট এটাক হোৱা নাছিল গৈ আছো স্যাৰ গৈ আছো মই মুৰ্গী হ'ব গৈ আছো স্যাৰ এই হুন তোৰ আৰু মুৰ্গী হ'ব নালাগে বাবা তই তোৰ সিটত গৈ বহ যা 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 নহয় স্যাৰ মোক বাধা নিদিব স্যাৰ 1 বছৰ পিছত এটা চান্স পাইছো স্যাৰ আজি মই মুৰ্গী হৈ সকলোৰে মনৰ ভুল ধাৰণা ভাঙি দিম স্যাৰ মই কৈছো তোৰ আৰু মুৰ্গী হ'ব নালাগে বাবা তই তোৰ সিটত গৈ বহ বাবা বহ না স্যাৰ না আজি মোক প্ৰমাণ কৰিবই লাগিব স্যাৰ
যে মোৰ কাৰণে কোনো ছাৰৰ হাৰ্ট এটাক হোৱা নাছিল। মই আজি মুৰ্গী হোৱাৰ পিছত যদি আপোনাৰ হাৰ্ট এটাক হৈ যায় তেন্তে সকলোৱে সঁচা, আৰু যদি নহয় তেন্তে সকলোৱে মিছা। মই আৰু মিছা কথাৰ বোজা আৰু মোৰ মাথাত নাৰাখো ছাৰ। গতিকে মোক মুৰ্গী হ'ব দিয়ক ছাৰ। আরে ভোলা, তুই না অলপ আগতে কলি যে টিচাৰ মানে গুৰুজন আৰু গুৰুৰ আদেশ অমান্য কৰিব নালাগে, তেনেহলে এতিয়া কি অমান্য কৰি আছা বাবা? সোনা কৈছো তুই বহুত ভাল, যা 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 তোৰ জাগাত তুই যাই বহি থাক বাবা। হয় ছাৰ, হয় কৈছো যে টিচাৰ মানে গুৰুজন, আৰু মই গুৰুৰ আদেশ কেতিয়াও অমান্য নকৰো ছাৰ। আগতো কৰা নাছিলো, আজিও অমান্য নকৰো, আৰু ভৱিষ্যতেও অমান্য নকৰো। কিন্তু ছাৰ, 1 বছৰ পিছত আজি এটা ইমান ডাঙৰ চান্স পাইছো নিজক প্ৰমাণ কৰিবলৈ যে মই মুৰ্গী হলে কোনো টিচাৰৰে হাৰ্ট এটাক হোৱা নাই বা নহয়। গতিকে ছাৰ আজি মোক এইটো প্ৰমাণ কৰিব দিয়ক ছাৰ প্লিজ। নহয় বাবা, মই জানো তুই বহুত ভাল, তুই টিচাৰক বহুত সন্মান কৰা, টিচাৰৰ কথা অমান্য নকৰা, আগতো কৰা নাই, এতিয়াও নকৰা, ভৱিষ্যতেও নকৰবি। মোৰ বিশ্বাস আছে তোৰ ওপৰত। গতিকে আজি আৰু তোৰ মুৰ্গী হ'ব নালাগে, তুই যা নিজৰ জাগাত বহি থাক। অকে ওকে ছাৰ, আপুনি ইমান বাৰে বাৰে কৈ আছে আৰু আপুনি আমাৰ গুৰুজন, তো আপোনাৰ কথা আজিও অমান্য নকৰো। আপুনি ইমান ৰিকুৱেষ্ট কৰাৰ কাৰণে মই আজি আৰু মুৰ্গা নহওঁ, মই যাই নিজৰ জাগাত বহি থাকিম। ওকে ছাৰ, ধন্যবাদ। এইটো ভাল ল'ৰা। তো গাইজ, আপোনালোকে ভিডিঅ'টো দেখিলে। এই ভিডিঅ'টোত কিবা যদি ভুল ত্ৰুটি হৈ থাকে তেনেহ'লে ক্ষমা কৰি দিব, আৰু যদি ভিডিঅ'টো চাই আনন্দ পাইছে, ভাল লাগিছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। থেংক ইউ।